आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है। कृपया प्रतीक्षा करें। आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है। कृपया प्रतीक्षा करें। মমো খাবলৈ মন গৈছিলে আজি। কাক ফোন কৰো? ৰাজকে ফোন এটা কৰো। ৰাজকে চুনাটো লগাব লাগিব আৰু। হেল্ল' ৰাজ। জান কোৱা। ক'ত আছা? প্ৰেক্টিচ অলপ কৰাই আছিলো। শুনা না জান, আজি মমো খাবলৈ বৰ মন গৈছিলে। যোৱাবাৰ যাম বুলি কৈও মোক নিনিলা। আজি ব'লা নাযাওঁ। তুমি ক'বা আৰু মই নাযাম নে? আচ্ছা ঠিক আছে ঠিক আছে। পইচাটোহে নাই, কাৰোবাৰ পৰা ধাৰ ল'ব লাগিব। ইয়াৰ ওপৰত বিশ্বাস কৰিব নোৱাৰিছো মই। মানসক কৈয়ে যোগাৰটো কৰোঁ। হেল্ল' দেহা। হেল্ল' জান। তুমি বিজি আছা নেকি? নাই, এই জিমত আহিছিলোঁ অলপ। ব'লা না আজি মমো খাবলৈ যাওঁ। হয় নেকি? ঠিক আছে বাৰু। ঠিক আছে। জনী কি হ'ল মোৰ জানমণি কেলে ভাল পাইছ? জানমণি মইহে ভাল পাওঁ, তই কোন হয়? চালা ইয়াত
নাপায় নহয় কালি কৰিব ভাইটি নাপায় নহয় কালি কৰিব কি হ'ল বাৰু কচোন কোৱা ই মোৰ গাৰ্লফ্ৰেণ্ডক ভাল পাইছে ইয়ে মোৰ গাৰ্লফ্ৰেণ্ডক ভাল পাইছা এই নাপায় নহয় ইমান ধুনীয়া ধুনীয়া ল'ৰাখিনি টাইম আছে বয়স আছে ভালকৈ পঢ়া শুনা কৰি চাকৰি এটা লৈ ল'ব লাগে তাৰ পাছতহে ছোৱালী কথা চিন্তা কৰিব লাগে ভাইটি এতিয়া মোকেই চোৱা মোৰ চাকৰি আছে গাড়ী আছে এতিয়া মোৰ লগত ছোৱালীও আছে শুনিছা ওলাই আহাচোন বাদ দিয়া ভাই এতিয়া কাজিয়া লাগি কিনে কি লাভ হ'ব দে বেয়া চাই নাপাবি দেই বেয়া মানুহ বাদ চাকৰি টাকাইহে মেইন মানে এতিয়া শুনিলেই আৰু বন্ধু লাষ্টত দেখোন টপা আংকুলেহে লৈ গ'ল সেইকাৰণে শুন নিজৰ হাত জগন্নাথ চালা তোক আজি নেৰিছো